গোবা মাৰি গয়ে দিলে ঘুচা বছৰ ইংলিছ পঢ়িও অসমীয়াত নম্বৰ বেছি হৈছে সেইটো Good morning সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল Xunpahiৰ অন্যটি ব্লগলৈকে আৰু ঘৰৰ পৰা ভিডিও দি থাকিব পাৰিছো মানে মোৰ মনটো খুব ভাল আৰু দেই কাৰণ মাহঁতৰ লগত থাকিলে মানে বহুত কিবা কিবি কথা শিকিব পাৰো কাম শিকিব পাৰো গালি খাব পাৰো মুঠতে বহুত ভাল লাগে আৰু আমাৰ আইতা মামাহঁতৰ আইতা আমাৰ ঘৰত আহিলে বহুত গালি খায় কিয় জানেনে মাৰ পৰা গালি খাইতে আমি গালি নিদিও মানুহজনী 1 মিনিট সময় এনে বহি নাথাকে আমাৰ দিয়া এখিনি ফুলনি এখিনি ঠিকে সাফাই আছে আকৌ তাতে জাৰু লগাই আছে কিয় মানে হ এনে থাকিবলৈ ভাল নোপোৱা নেকি নাপাও কাম কৰি থাকি ভাল পোৱা বহি থাকিব মই বিয়া হৈছে নাই বহি থাকিবলৈ একদম মন নাযায় ঘুমাবা বহিবা মোৰ ইচ্ছাই নাযায় কিবা কাম কৰিব লাগি থাকে মন হয় নেকি ভাবকচোন কেনেকুৱা মানুহ হ'ব পাৰে নন ষ্টপ বোলে কাম কৰোৱে লাগি থাকে সাফাই হৈ আছে এই বাগিচা আকৌ তাতে জাৰু লগাই আছে আৰে গছৰ পাত পৰিবয়ে গছৰ পাত দিনটো যিমান জাৰু লগালে গছৰ পাত পৰিয়ে থাকিব এনে থাকিবলৈ বেয়া পাই যে সেই কাৰণে জাৰু লগাই আছে আৰু কি কাম কৰিব ভাল পোৱা কোৱাচোন আৰু কি কাম কৰিবলৈ ভাল পোৱা ধান ঝাৰা কাপোৰ ধোৱা তাৰ পিছত মাছ মাৰা ভাল পাওঁ সব ভাল এইটো বয়সতো মামাক যাওঁ বেদ দিবা বা পথাৰত মাছলৈ দি যাওঁ ঘৰ সাৰা মোচা সব ভাল পোৱা কৰি ভাল কৰা সব পৰিপাটিকে ইচ্ছা যাই থকা মনটো বহি কৈছে নে বা বৰ ডেঞ্জাৰ মানুহ দে আজিকালি দেখোন মানুহবিলাকে ৰেষ্ট ল'বহে বিচাৰে তোমাৰ কিয় ইমান কাম কৰা ইচ্ছা ক'বা নোৱাৰা মই আগতে ভাবিছিলো দেই যেতিয়া গোলাপজোপা লগাইছিলো মই ভাবিছিলো যদি মোৰ হাতত মানে হাতখন যদি ভাল হয় তেতিয়াহ'লে গছত ফুল ফুলিব আৰু গছজোপা হ'ব আৰু সঁচাকে কিন্তু প্ৰমাণ এয়া ঐ এতিয়া হ'ব বোলা এই চাহ দিও বোলা মই চাহ বনাইছো আৰু এইজোপা হেজ ফুল আৰু ইয়াৰ পৰা আমাৰ ঘৰৰ ভিউটো চাওকচোন এইটো ঘৰ দেউতাই বনাইছে আৰু এইটো ঘৰ আমাৰ পাপুবাই বনাইছে আপোনালোকে কুহিবা বুলি জানে বাৰু এইটো ঘৰ দেউতাই বনাইছে যেতিয়া দেউতাই চাকৰি হৈছিলে তাৰ পিছত বনাইছে আৰু এইটো ঘৰ বায়ে বনাইছে বা চাকৰি হোৱাৰ পিছত আৰু এইজোপা গছ মই ৰুইছো মই জন্ম হোৱাৰ পিছত চাকৰি হোৱাৰ পিছত নহয় क्या है ये कल फूल कल का दिल है कौन बनाएगा इसको চাও হাইটটো চাও আমাৰ ঘৰ সবতকে ওখ প্ৰাণী এই দুগৰাকী আৰু মানে হাইব্ৰিড তাৰপিছত পিতৃ আৰু তাৰপিছতে মই নহয় আমাৰ ঘৰৰ সবতকে চাপৰ মানুহ মই তথাপিও অহংকাৰ নাই আৰু আমাৰ পাকঘৰটো এইটো দেই ৰাইসকল পাকঘৰটোক লৈ ঢেৰ কথা একেবাৰে কিয় নিদিও মানে এইটো পাকঘৰত আৰু আমাৰ ইয়াৰে পানী ইমানে বেছি ভাল যে আমি এনেকে পানী কিনিব লাগে ইমান বেছি আইৰন যে পানী কিনি খাব লাগে কি कार की देखे थको भाई हाँ क्या बोला आपने मदर ओ मदर আৰু ভাজিখিনি মই বনাম নহয় মই চাহ বনাই থৈছিলো কি হ'ল ঐ মানে চাহ লৈ যা এই হয় দে গ্ৰামাৰ পৰা হ'বলৈ আহিছে ৰাইজ সকল নহয় বোলে অংক এইবাৰ অসমীয়াত কিমান নম্বৰ পাবা হাই ছেকেণ্ডাৰী ফাইনেলত অসমীয়া লৈ প্ৰশ্ন নুঠবি অলটি মানুহ নহয় তোমালোকৰ নিচিনা অসমীয়া এটা বাদ দিছি এই অলটি থকা কিটা অসমীয়া বাদ দিছি এই অসমীয়া একে ইমান গৌৰৱত কয় মই কফলা নাজানো কোনে কৈছে মই কফলা খামা ক গৈছিল কল খায়ে দিলে খেদা গৈ ধৰিলে গোবা মাৰি গয়ে দিলে ঘুচা আছিল পাগুৰি মাৰি কান্ধত নাঙল লৈ প্ৰথম চয়ে চাই আছিলে সুসুক সামাকৈ আমি দেখো ইংৰাজী জানো তো অসমীয়া কি নাজানো কোনে নাজানে অসমীয়া মোৰ মেট্ৰিকত ইংলিছতকে আছামিছত নম্বৰ বেছি আছিলে ইংলিছ পঢ়িও অসমীয়াত নম্বৰ বেছি হৈছে সেইটোকে কয় কমেন্ট দিম আপোনালোকে লাইক কৰিব চৰত গাল ফালি যাব ক খ গ ঘ উং আপতম যদি দেজা বৰ্গজা ঝনি ভুলাল মৰিয়াত পাহৰি গল দন্তিয়া ন প ফ ব ফ ম
29 ৰ উভতালিবহ মদিনাখন অন্ত্যাহ হ ভাবি আছে অৰহ 29 পৰ্যন্ত 49 বিভাগ চন্দ্ৰবিন্দু এইবিলাক কিমান ক্লাছত এবাৰ 12 চাহ হ'ল আমাৰ মাৰ আজিকালি এটাই ডাইলগ ছোৱালী বোলে বিয়া দিব সময় হ'ল গতিকে ঘৰৰ সব কাম জানিব লাগে সব কামেই কৰিব দিয়ে আজিকালি আৰু এইদৰে সৰু থাকোতে যেতিয়া মায়ে মানে চাউল জাৰি থাকে ওচৰতে থিয় হৈ পেলাই বা বহি পেলাই এনেকৈ খেলিব ভাল পাওঁ আৰু মা পটককৈ চাই থৈ যোৱাৰ লগে লগে চাউল জাৰিবলৈ লওঁ ভাল পাওঁ মানে সেই কামটো আৰু অহা বছৰলৈ চাগৈ মোক বিয়াও দি দিব পাৰে একো ক'ব নোৱাৰোঁ জন্ম মৃত্যু বিবাহ কাৰ কপালত কেতিয়া কি আছে একো ক'ব নোৱাৰে মায়ে কয় বিয়া দিব হৈছে গতিকে সব কাম কৰিব লাগে সব কাম শিকিব লাগে গতিকে এয়া শিকি আছোঁ আমাৰ ঘৰত খানাবিলাক বেছিকৈ জুইতে বনায় দেই আৰু গেছত চাটাবিলাক বনায় কিন্তু আমাৰ এই পাকঘৰটো ইউজ নকৰে যিটো আমাৰ ৰুমত বনাই থোৱা তাত আছে পকাৰ পাকঘৰটো ব্যৱহাৰ নকৰে সদায় খানাবিলাক ইয়াতে বনায় গতিকে ইয়াতে কিছুমান ব্যৱহাৰ হোৱা বস্তু দেখুৱাই দিওঁ এইটো চাওক জুই ফুৱাবলৈ যে এইটো কি আমি এইটো চুঙা বুলি কওঁ দৰঙৰ ভাষাত কৈ আছোঁ দেই আপোনালোকৰ পিনে ক'ব তাৰপিছত এইটো কোৰা আমাৰ মনে ভাঙি থৈ গ'ল এইখিনি কোৰা বুলি কয় এইটোৰে এনেকৈ মানে গৰম পানীটো এইটো নাৰিকলৰ দেখিছে নহয় নাৰিকলৰ এইটো খোলটো তাত এনেকৈ বাঁহৰে হেৰি কৰি পেলাই এইটো আমি হেৰি বুলি কওঁ কোৰা বুলি কওঁ ইয়াৰ যদি কিবা লিখিত শব্দ আছে মই নাজানো মই দৰঙৰ ভাষাত কৈছোঁ এইটো কোৰা হয় তাৰপিছত এইটো চুঙা হয় আমাৰ এইবিলাক বস্তু মানে এতিয়াও ব্যৱহাৰ হৈ আছে আৰু মায়ে কৈছে ভালকৈ এইটো ভঙাৰ পিছত আকৌ এটা বনাইছে কোনে বনাইছে এইটো দেউতাই এইটো এইটো ব্যৱহাৰ কৰা নাই আৰু এতিয়ালৈকে এনেকে ফুটা কৰি মানুহৰ কিমান আইডিয়া থাকে এইটো আমাৰ ঘৰৰ মানুহৰ আইডিয়া আছে বুলি কোৱা নাই এইবিলাক বস্তু যোনে উলিয়াইছিলে ভাবকচোন মানে এটা মগৰ কাম দি এনেকে পানী উঠাই পেলাই তৰকাৰী দিব কিবা কৰিব মোৰ তৰকাৰী জ্বলি যাব কালি মই এটা কমেণ্ট পাইছিলোঁ দেই চুৰাটো কি বস্তু হয় যিটো গুড় হয় মানে কুঁহিয়াৰ ৰসৰ পৰা গুড় বনাই হয়নে তো গুড় মানে এইটো টানকৈ বনায় আৰু আমাৰ এইটো চাইডত মানে এনেকৈ চুৰাটো মানে এইটো এনেকৈ বনায় পনীয়া টাইপত এইটো যেতিয়া আমাৰ কিবা পিঠা পনাৰ লগত ডাইৰেক্ট এনেকৈ খাবলৈ ভাল আৰু গতিকে এইটো চুৰা যোৱাকালি কোনে সুধিছিলে কমেণ্টত জানো মই কমেণ্টটো যদি ল'ব পাৰোঁ মই ৰিপ্লাই কৰা নাছিলোঁ যদি আজি ভিডিঅ'টো চাই আছা নিশ্চয় গম পাবা এইটো হ'ল চুৰা যেতিয়া কিবা অনুষ্ঠান এটা আহে পিঠাগুড়ি খুন্দিবলগীয়া হয় বা ঔটেঙাৰ মানে টেঙা তৰকাৰী বনালে খুন্দিবলগীয়া হয় ভেদাইলতা তৰকাৰী খোৱা হয় মাছৰ লগত তেতিয়াও খুন্দিবলগীয়া হয় চব ঢেঁকীতে কৰে ঢেঁকীৰ প্ৰতিটো পাৰ্টছৰ নাম মই নাজানো কিন্তু কেইটামান জানো মই যিকেইটা জানো মই ভাবিছোঁ আপোনালোকৰ লগত সেইকেইটা শ্বেয়াৰ কৰোঁ গতিকে ঢেঁকীটোৰ এই জেগাখিনি হৈছে ফিছা আৰু এইখিনিক কয় কতৰা এইখিনিক এই পৰ্চন এই মানে এইটোক কতৰা বুলি কয় আৰু এইটোক কয় আখল হলা বা কিছুমানে আখল হলাই বুলি কয় আৰু এইটো হৈছে বৰহণিটোত চাওক আগত খেৰ আছে এনেকৈ বান্ধি দিছে আৰু এইটো সৰু এটা বাঁহ এইটো কেলে ব্যৱহাৰ কৰা হয় সকলোৱে জানেই কিন্তু হয়তো যদি কোনোবা নজনা আছে মই কৈ দিওঁ আৰু ঢেঁকী ব্যৱহাৰ নকৰা সকলে কোনোবা যদি আছে যেতিয়া অকলে কোনোবাই ঢেঁকী দিবলগীয়া হয় যেতিয়া পিঠাগুড়িবিলাক এনেকৈ ছাইডত ছিটিকি যায়তো ঢেঁকী দি থাকোঁতে এই বৰহণিডালেৰে এনেকৈ আগুৱাই দিলে মানে তেতিয়া কোনোবা এটা মানুহ ওচৰত নহ'লেও কিছু সময়ৰ কাৰণে অকলেই ঢেঁকী দিব পাৰি তাৰপিছত এইটো হৈছে ঢেঁকী থোৰা এইটো আৰু এই যে তলত অকণমান আছে এইখিনি এইটো হৈছে গোল এইটো গোল বুলি কয় দেই আৰু যিহেতু আমি পিঠাগুড়ি খুন্দিলে ইয়াতে থাকে ন এইটো খুবলি বুলি কয় আৰু যদি আপোনালোকৰ ভাষাত কিবা বেলেগ বুলি কয় তেতিয়াহ'লে কমেণ্টত জনাব এইটো খুবলি বুলি কয় আৰু এইটোক কয় গোল আৰু এইটো হৈছে ঢেঁকী থোৰা আৰু এটা বস্তু আছে এইটো হৈছে উচনবাৰী বুলি কয় আপোনালোকৰ ভাষাত ক'ত কেনেকৈ কি কয় ক'ব আৰু মই মোৰ পিনৰ পৰা ঢেঁকীৰ যিমানখিনি কথা জানো বহুত বিশেষ নাজানো ইয়াৰ উপৰিও বহুত কথা আছে জানিবলগীয়া যদি আপোনালোকে এইখিনি মোৰ শুদ্ধ হৈছে বুলি ভাবে এটা কমেণ্টত ক'ব ভাল লাগিব মোৰ আৰু যদি ক'ৰবাত ভুলো হৈছে তেতিয়াও কৈ দিব আৰু আমাৰ মানে এনেকৈ ঢাকি থৈ দিওঁ আৰু এইখন দিয়ে এনেকৈ ঢাকি থৈ দিওঁ এযোৰ চেণ্ডেল দেখুৱাওঁ দেই আমাৰ দেউতাৰ স্পেচিয়েল চেণ্ডেল এযোৰ দেখুৱাওঁ আজি আপোনালোকৰ ঘৰত কাৰ ঘৰত আছে ক'ব আৰু মই মানে বৰ্তমান পিন্ধি আছোঁ ৰ'ব বেক কেমেৰা কৰি দেখুৱাওঁ এয়া ৰ'ব দেই এক মিনিট দেউতাৰ এযোৰ বিশেষ চেণ্ডেল এইটো কিবা মটৰৰ কিবা টায়াৰেদি বনোৱা হেনো বাঁহ বেতৰ কাম কৰিবৰ কাৰণে যেতিয়া বাঁহৰ তাত তলত যায় বাঁহ কাটিবলৈ এইটো পিন্ধে মানে কিবা হুল চুলে নিপিন্ধে হেনো এইটো পিন্ধিলে এই বিশেষ চেণ্ডেলযোৰ আপোনালোকৰ ঘৰৰ কাৰ ঘৰত আছে বা কোনে দেখি পাইছে ক'ব
আহি গ'ল ধুমুহা আহি গ'ল আজি ওলালে হায়াৰ ছেকেণ্ডাৰীৰ ফাইনেল এক্সামৰ ডেট দিলে আৰু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এটো সেবাৰ CBSE নহয় তো সেবাৰ হয় গটিকে মা পুৰা নাই বৰ ধুনীয়া যিমানে পঢ়িব সিমানে লিখিব যিমানে লিখিব সিমানে পাৰ্চেণ্ট বাঢ়িব নপঢ়িলে পৰীক্ষাও নিজৰ পঢ়াও নিজৰ আমি খোৱা লোৱা ভাবি আছিলে মাৰ্চত হ'ব বুলি যেতিয়া ফেব্ৰুৱাৰী 20 বুলি শুনিলা অনুভৱ কেনেকুৱা অনুভৱ ভালে হ'লে এতিয়া সোনকালে পৰীক্ষা হ'ব পঢ়িব কেণ্ডিডেটে আমিও আজৰি সিহঁতো আজৰি হয় নহয় তাৰপিছত ৰিজাল্টেহে ক'ব বহুত ভাল পাইছো বহুত সোনকালে পৰীক্ষাটো হৈছে বহুত এতিয়া তেল বাঢ়িব সিম্পল ভাষাত ক'বলৈ গ'লে আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট এয়া সৰু মাইনা আৰু আজিৰ পৰা সম্পূৰ্ণ 2 মাহ আছে গতিকে 2 মাহ পিছত পৰীক্ষা আৰম্ভ হ'ব ভন্টি বুলিয়ে নহয় কৰোনা বেচ বুলি ইছৰা পৰীক্ষা দিবা নাই কাৰণে পৰীক্ষা দিয়ে পনে মেট্ৰিকৰ বাৰান্দা গছকি পোৱা নাই যে সো ভন্টিৰ লগতে যিসকল হায়াৰ ছেকেণ্ডাৰী কেণ্ডিডেটে এই ভিডিঅ'টি চাই আছা আজিৰ পৰা ভিডিঅ' চোৱা বাদ দিয়া ভালদৰে পঢ়া শুনা কৰা মোৰ ভিডিঅ' নহয় বেলেগৰ ভিডিঅ' এতিয়া চাই থাকিব নালাগে ধুনীয়াকে পঢ়া শুনা কৰা আৰু আজি এই ভিডিঅ'টো যদি চাই আছা সকলোকে শুভেচ্ছা জনাইছো আৰু সকলোৰে পৰা ভাল এটা ৰিজাল্ট এক্সপেক্ট কৰিছো বহুত ভাল লাগিছে ওচৰত পৰিলে ক'ব আৰু জানুৱাৰী মানত পৰিলেতো আৰু ভাল আজি হলেতো আৰু ভাল আছিল আৰু এগৰাকী আছে আমাৰ বিশিষ্ট ব্যক্তি তেখেতৰ পৰা আবার অকমান মতামত লও ফায়াৰ পৰীক্ষা ডেট দিলে পৰীক্ষা ডেট দিছে ভাল লাগছি পৰীক্ষা ঠিক কৰিব লাগিব পৰীক্ষা নাম কৰিব পাৰিব আৰু যদি তেওঁলোকে পঢ়া শুনা নকৰে মোবাইল টিপি থাকে তেনেহ'লে মোবাইল তাতে মোবাইল টিপাটো নাহিব ঘৰ দুৱাৰ ৰুম চাফা কৰা এইগিলা নাহিব তাত আহিব প্ৰশ্ন গতিকে প্ৰশ্নৰ উত্তৰ দিব জানিব লাগিব কি পঢ়ে কি নপঢ়ে টোটেলি তাইৰ ওপৰত ডিপেণ্ড কৰিব আৰু ভাল বেয়া প্ৰতিটো বস্তুৱে তাই জীৱনত এক্সপিৰিয়েঞ্চ হৈছে দেখিছে মানে কোনে কি কৰ্ম কৰোঁতে কি ফল পাইছো কোনে কি কৰোঁতে কি ফল পাইছে সকলোবোৰ দেখি আছে তাই গতিকে তাৰ পৰা যদি তাই নিজে নিশিকে তেতিয়াহ'লে ক'বলগীয়া একো নাই আৰু মই অলপ বেছিয়ে কথা শুনাই থাকোঁ তাইক বাৰু মাইনা অল দ্য বেষ্ট গতিকে আজিৰ এই ভিডিঅ'টিৰ পৰা মই Xunpahiয়ে লৈছো বিদায় পুনৰ দিন নতুন ভিডিঅ'ৰ সৈতে লগ পাম কিন্তু আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত ক'বলৈ নাপাহৰিব কি ছাগলীৰ দানা হয় দানা হে ছাগলীকা দানা হে যাও সো সকলো ভালে থাকক কুশলে থাকক নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লাভ ইউ অল টেক কেয়াৰ জয় অসম বাই বাই